মই এতিয়া বনাই আছোঁ ৰংগলী দেই। চাওক কেনেকুৱা হৈছে বাৰু ক'বচোন, ভাল হৈছেনে বেয়া হৈছে ক'ব দেই। ৰাইজে সকলো বনাই হোৱালে, মোৰ আৰু দেৰিয়ে হ'ল বনাওঁতে। আৰু নবনাওঁ, মই লাষ্ট ফিনিচিং দিছোঁ। নেহাঁহিব কোনে আকৌ মোৰ ৰংগলী দেখি। খুব চিম্পুলকৈ বনাইছোঁ। কেনেকুৱা হৈছে? আৰু অকণমান সৰুকৈ লুক দিম আৰু। ভাল হৈছেনে ক'বচোন, কেনেকুৱা হৈছে চাওক। কমপ্লিট হৈ গ'ল। সেয়া আৰু বনাবলৈ নাই আৰু, দেৰি হৈ গৈছে আৰু চাকি তাকি জ্বলোৱাৰ সময় হ'ব আৰু। গতিকে বেলেগ কামো আছে নহয়। চাওক কেনেকুৱা লাগিছে ক'ব দেই সকলোৱে। নমস্কাৰ সকলোকে। ফাইনেলি বনালোঁ। চাওক সকলোকে দীপাৱলী শুভকামনা জনালোঁ। সকলোকে যেন দীপাৱলী চাকিৰ গছৰ দৰে যেন সকলোৱে যেন জীৱনটো সুখময় হয়, ৰঙীল হয়, সেয়ে কামনা কৰিছোঁ। আহকচোন সন্ধ্যা চাওঁ কেনে দীপাৱলী সকলোৱে উপভোগ কৰোঁ। কলৰ পুলি ধুনীয়াকৈ লৈ আহাগৈ দুইটাই। আৰু আজি মুৰ্গী এটা খাম চাগে। ধুই গৈ এতিয়া মেলিলোঁ। নতুন চাকি হয়, এতিয়া ধুলোঁ আৰু এতিয়া লৈ যাওঁ। অলপ পিছত জ্বলাব লাগিব। চাকি ল'লোঁ, চাকিখিনি ধুলোঁ, ধুই কৰি শুকালে, এতিয়া শুকাবলৈ দিলোঁ আৰু জ্বলাবলৈ ৰেডি কৰোঁগৈ। কাৰণ লাহে লাহে আবেলি হৈ গ'ল, সন্ধ্যা হ'বই হ'ল। সেয়া এতিয়া মই আনি পেলাই চাকিখিনি থ'লোঁ। ইয়াৰ লগত তেল আৰু শলিতাখিনি মই যোগাৰ কৰোঁ, ক'ত আছে। আৰু বাহিৰত কলপুলি পুতাই নাই, কলপুলি পুতিব লাগে। এতিয়া কলপুলি পুতিম। ল'ৰাই আনিব গৈছে কলপুলি। ক'তনো পাই নাজানো, নাপালে দোকানৰ পৰা বজাৰৰ পৰা আনিব লাগিব। আজি কলপুলি বেচিছে যিহেতুকে, ঘৰত আমাৰ সৰু সৰু আছে, সেয়েহে কলপুলি কিনিব লাগিব। গৈছে ওলাই। আৰু আজি কিমান চাফা কৰিলোঁ চব, সকলোবোৰ চাফা কৰিলোঁ আৰু এইবোৰ চাফা কৰি দিলোঁ। সন্ধ্যা হৈছে লাহে লাহে, এতিয়া চাকি বাতি যোগাৰ কৰোঁগৈ আৰু। চাকি জ্বলাই আছোঁ দেই ৰাইজসকল। সকলোৱে চাগে চাকি দিলে আৰু ময়ো এতিয়া চাকি দিছোঁ। সন্ধ্যা সময় হৈছে এতিয়া। আৰু এয়া বনাইছিলোঁ ৰংগলী, অকণমান ৰংগলী বনালোঁ। আৰু এতিয়া মই চাকি জ্বলোৱাৰ কাম কৰি আছোঁ। এয়া চাওক, চাকিখিনি জ্বলাই লওঁ, তাৰপিছত আপোনালোকক দেখাই থাকিম দেই কেনেকুৱা লাগিছে। অকণমান জ্বলাইছোঁ আৰু আধাখিনি জ্বলাবলৈ আছে। ভাল লাগিছে নে ক'ব দেই। এতিয়া গোঁসাইঘৰ চাকি জ্বলালোঁ। গোঁসাইঘৰ চাকি জ্বলোৱা কাম হৈ গ'ল। এয়া আমাৰ গোঁসাইঘৰ চাওক, ধুনীয়াকৈ চাকি তাকি জ্বলালোঁ। আৰু এতিয়া বাহিৰত দিয়া জ্বলাওঁগৈ। হেপী দিৱালী। সকলো সুস্থ থাকক, ভালে থাকক। আৰু মোৰ দীপাৱলী কেনেকুৱা লাগিছে জনাব। এফালে আছে পানী চাকি আৰু এফালে আছে তেলৰ চাকি। কোনটো ভাল লাগিছে বেছিকৈ জনাব দেই। কালি টিপ এটা দিছিলোঁ, আপোনালোকক পাইছেই চাগে সকলোৱে। আৰু মোৰ ৰংগলী কেনেকুৱা লাগিছে জনাবচোন।
সঁচাকৈ চাকিৰ পোহৰটো কিমান ধুনীয়া লাগে নহয়নে? মনবিলাক সঁচাকৈ খুব ভাল লাগি যায়। আৰু এতিয়া ব'লক বাহিৰৰ খণ্ড দেখাওঁ। ভিতৰৰ খণ্ড দেখালোঁ, এতিয়া বাহিৰৰ খণ্ড কেনেকুৱানো হৈছে দেখাওঁগৈ আহক। এয়া হৈছে আমাৰ ঘৰ। এয়া আমাৰ ল'ৰাই ধনে ধুনীয়াকৈ লাইটিং কৰি দিছে, চাৰিওফালে লাইট দি দিছে। ভাল লাগিছে, মনটো দেখি পেলাই বহুত ভাল লাগে। এনেকৈ আনন্দ উল্লাহত মনবিলাকো সঁচাকৈ বহুত ভাল লাগি থাকে। মানে দুখ কষ্ট চিন্তা নাথাকক, সকলো দুখ পাহৰা যায়। পোহৰৰ উৎসৱ হৈছে দীপাৱলী, সেয়াই আৰু চাওক। আৰু এইফালে কলৰ পুলি ৰুলোঁ, কলৰ পুলিত ধুনীয়াকৈ চাকি জ্বলালোঁ। আৰু এইফালে আমাৰ কাষৰ ঘৰটো দেই। আৰু সেয়া ওপৰতো দিয়া গৈছে ধুনীয়াকৈ, আৰু ফুলজোপাটো ধুনীয়াকৈ চাকি লাইট ধুনীয়াকৈ দিয়া গ'ল। ভাল লাগিছে দেখিবলৈ, চাওকচোন কিমান সুন্দৰ লাগিছে। এইজোপা আমাৰ ফুল ফুলা নাই, লাইটিং দিয়াৰ কাৰণে খুব দেখিবলৈ ধুনীয়া লাগিছে। আৰু এইফালে কলৰ পুলিত চাকি দিছোঁ, ভাল লাগিছে। আৰু এতিয়া ব'লক খাবলৈ কিবা এটা বনাওঁ। এয়া মই অকণমান ভুজিয়া বনাবলৈ চেষ্টা কৰিলোঁ। এয়া যিহেতুকে মোক মিঠা কৰিব লাগে, একো অনাই নহ'ল, সেয়ে আৰু ঘৰতে অকণমান বনাই দিওঁ, নিজেও খাব লাগে, সেয়ে আৰু বনাইছোঁ অকণমান। এই জাষ্ট ট্ৰাই কৰিছিলোঁ দেই অকণমান, কিন্তু হ'লেও খাবলৈ বেয়া নহ'ব চাগে, ভালেই হৈছে। কেনেকুৱা হৈছে বাবু? ভাল হৈছেনে? জানিব হৈছে, বনাব জানিছোঁ, মানে প্ৰথমবাৰ ট্ৰাই কৰিছোঁ, বনাম পিছত আকৌ। দেৱালী বুলি বনালোঁ আৰু ন মিঠাই। দিয়া খোৱা। আমি খাই কৰি ল'লোঁ, বনালোঁ, বনাই হ'ল, খায়ো হ'ল। আৰু কেনেকুৱা লাগিছে আপোনালোকে সকলোৱে মোৰ ৰংগোলী কেনেকুৱা হ'ল জনাব দেই। আৰু আপোনালোকে কেনেকুৱাকৈ বনালে আপোনালোকেও জনাবচোন। মোৰখিনি আপোনালোকে সকলোৱে চাইছে বাৰু, আপোনালোকৰবিলাকো দিব আৰু কমেণ্ট কৰিব। আৰু যদি ভাল পাইছে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। সেয়াই আৰু আজিলৈ সেয়াই আৰু মই দেখালোঁ সম্পূৰ্ণ মোৰ ৰংগোলী। সেয়া টাইমটো খুব কম, আৰু জানে ছুটিৰ দিন, এতিয়া ঠাণ্ডা দিন পৰাৰ লগে লগে দিনবোৰ ছুটি হয়। আৰু সেয়ে ৰাতিপুৱা ঘৰখনৰ কামখিনি কৰাৰ পিছত বাকী কাম কৰিবলৈ সময়ে নাথাকে হাতত, সেয়ে অকণমান চিম্পুলকৈ বনালোঁ। সেয়া চাওক, আৰু পানীৰ চাকি গছি দেখিছেনে, জ্বলি আছে ধুনীয়াকৈ। এতিয়া বহুত টাইমেই হ'ল জ্বলি থকা, সন্ধ্যাই মই জ্বলাইছিলোঁ, আৰু এতিয়া 9টা বাজিলে। এতিয়ালৈ জ্বলি আছে পানী চাকি। তেল মই বেছি দিয়া নাই, 1 চামুচ তেল দিছিলোঁ। আৰু কোনে কোনে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, আৰু এই পানীৰ চাকি গছ, পানী দিয়া গছ কেনেকৈনো জ্বলালোঁ, মোৰ আগৰ ভিডিঅ' এটাত দিছোঁ, মানে কালি এটা ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'টোত চাব আৰু সকলো দেখা পাব। আৰু আপোনালোকে তেনেকৈ বনাব চেষ্টা কৰিব। কি ক'ম আৰু, ভাল লাগিছে মনটো আজি। সকলো ফালৰ পৰা পোহৰৰ উৎসৱ দেৱালী, সকলোৱে মনলৈ সুখ শান্তি আহক, আৰু সকলোৱে দিনবোৰ উজ্জ্বল হৈ থাকক, আৰু সকলো দুখ নাইকিয়া হওক, সকলো ঘৰৰ পৰা দুখবিলাক আঁতৰ হওক। ভগৱানে সকলোকে কুশলে ৰাখক, এই চাকি গছিৰ দৰে সকলোৰে জীৱনটো উজ্জ্বল হওক, আৰু সকলো ভালে থাকক, তাৰে কামনা। আৰু হেপী দেৱালী, শুভৰাত্ৰি, বাই বাই।